আসাম-নাগালেণ্ডৰ সীমান্তত শিৱসাগৰ জিলাৰ গেলেকীৰ শিঙিবিল অঞ্চলত কিছুদিন পূৰ্বে নগা দুষ্কৃতিকাৰীয়ে কিছুসংখ্যক ঘৰ বনোৱা দেখা গৈছিল। আৰক্ষীৰ নেতৃত্বত সেই ঘৰসমূহ ভাঙি পেলোৱা হয় যদিও পৰিস্থিতি বৰ্তমানো হাম কটা দেখা নাই। টাটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ নেতৃত্বত সেই স্পৰ্শকাতৰ স্থানসমূহ পৰিদৰ্শন কৰিবলৈ বুলি আমি সকলো একেলগে সেই স্থানলৈ বুলি যাত্ৰা কৰিছোঁ। আগত বহুবাৰ তেওঁলোকে কৰিছে নাগাসকলে আহি পিনি আপোনাৰ মাটিটো অসমৰ মাটিটোত তেওঁলোকে অনাধিকাৰ প্ৰৱেশ বহুতবাৰ কৰিছে। আমি ভাবোঁ যে এই সমস্যাটো অসম চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ এই বিষয়টো সমস্যাৰ সমাধানৰ মূল হোতা হৈছে তেওঁলোক এই দুখন চৰকাৰ। আৰু তেওঁলোকে এই ইছ্যুটোক লৈ আমি সীমা কথাবিলাকক লৈ আজিৰ তাৰিখত যিখন চৰকাৰ আছে বিজেপি চৰকাৰ, তেওঁলোকে বাংলাদেশৰ ভূমিৰ কথা, নাগালেণ্ডৰ ভূমিৰ কথা, অৰুণাচলৰ সীমা বিবাদৰ কথা, এই গোটেই কথাখিনিক লৈ পিনি তেওঁলোকে চৰকাৰ গঠন কৰিলে। কিন্তু আজিৰ তাৰিখত আমি চৰকাৰখনক এটা কথাতে দুখ দিছোঁ যে তেওঁলোকে কোনো কাৰণত এই সীমাবিলাক সমস্যাবিলাক শেষ কৰাৰ ক্ষেত্ৰত কোনো কাৰণত মাত মতা আমি দেখা পৰিলক্ষিত হোৱা নাই। প্ৰতিবাৰে আমি দল সংগঠনবিলাক আহি প্ৰতিবাদ কৰিবলগীয়া হয়, প্ৰতিবাৰে আমি পৰিদৰ্শন কৰিবলগীয়া হয়। কেতিয়াবা দেখিব আপোনালোকৰ নিৰ্বাচন কেন্দ্ৰিক কিছুমান সংঘাত। আজিৰ তাৰিখত আকৌ ইয়ালৈ কৰোণা ভাইৰাছৰ কিবা কথা লৈ পিনি গেট বহাই তেওঁলোকে আজি সমস্যাটো আগবঢ়াই লৈ গৈছে নাগা ভাইসকলে। কিন্তু আমি ভাবোঁ যে এইখন শেষ হ'ব লাগে আৰু পৰিৱেশটো যাতে এটা সময়ত গৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত এই পৰিৱেশটো দুইটা নাগা আৰু অসমীয়াৰ মাজত যাতে এটা সংঘাতলৈ ৰূপান্তৰ নহয়। যদি চৰকাৰে নাচুৰবান্দা হৈ এই কথাখিনিক ভাবে যে এই বিষয়টো এনেকেই চলি থাকক, তেতিয়াহ'লে আমি চৰকাৰক ধিক্কাৰ দিছোঁ। আৰু আজিৰ তাৰিখতো আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰথমে আমি দুখটো চৰকাৰকে জাপিছোঁ। কাৰণ চৰকাৰৰ ইয়াৰ ভূমিকা যিটো ভূমিকা হ'ব লাগে, যেনেকুৱা ধৰণৰ ভূমিকা হ'ব লাগে, সীমাত যিদৰে সীমাটো নিৰূপণ কৰি তাত যেনেকৈ বিঅপি স্থাপন কৰিব লাগে, আমি কিন্তু আজিৰ তাৰিখত দেখা নাই। আৰু বৰ্ডাৰবিলাকৰ আপোনাৰ অহা যোৱা ৰাস্তাবিলাক আজি প্ৰশাসনৰ লোক থাকিলেও তেওঁলোকে নাগাসকলে আহি যিমান সোনকালে পাহি আমাসকল পোৱাৰ ৰাস্তাটো কিন্তু বন্ধ হৈ আছে। গতিকে আমি আজিৰ তাৰিখত কৈছোঁ যে এই সমস্যাটো সমাধান চৰকাৰে অতি শীঘ্ৰে নকৰিলে ইয়াৰ পৰিৱেশ পৰিস্থিতিৰ কাৰণে চৰকাৰখনৰ বিপৰীতে আমি যাবৰ কাৰণে, যদিও অসমত কৰোণা ভাইৰাছে বা ভাৰতবৰ্ষত বা বিশ্বত চলাই আছে সন্ত্ৰাস, তাৰ মাজতো কিন্তু আমি সংগ্ৰাম কৰিবৰ কাৰণে, এখন মহা সংগ্ৰাম কৰিবৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। দেখা গৈছে যে ইয়াৰ কিছু বছৰ পূৰ্বে নাগালেণ্ডৰ কাষত এখন নতুনকৈ গাঁও স্থাপন হৈছে বিয়ামূলক বস্তু, আৰু সেই গাঁওখনৰ পৰৱৰ্তী সময়ত এতিয়া দেখা গৈছে যে লাহে লাহে তেওঁলোক অসমৰ ফালে ধাৱমান হৈছে। কি ক'ব এই বিষয়ে? লজ্জিত কথা এইটো, আৰু ইয়াত ক'বলৈ কিটো আছে? ধিক্কাৰ দিয়াৰ বাহিৰে, নিজক লজ্জিত অনুভৱ কৰাৰ বাহিৰে নিজৰ ভূমিখিনিক লৈ আমি আজিৰ তাৰিখত চৰকাৰখনে একো ভূমিকা লোৱা আমি দেখা নাই। আৰু আচলতে এইখন চৰকাৰৰ মই এটা কথা কৈছোঁ, আপোনালোকে দেখিছে নহয়, সম্পদবিলাকৰ ক্ষেত্ৰত মাত মতাৰ যিটো অধিকাৰ থাকিব লাগে, এখন ৰাজ্য চৰকাৰৰ সম্পদটোক সংৰক্ষণ কৰিবৰ কাৰণে, আজি ইয়াৰ ভূমিৰ বিবাদ, যোৱাকালিলৈকে আপোনালোকে দেখি আছে আজিৰ তাৰিখত দাও দাওকৈ জুই জ্বলিয়ে আছে। এই সম্পদৰ লুণ্ঠনৰ ক্ষেত্ৰতে চৰকাৰে কৰ কাটল লোৱাৰ ক্ষেত্ৰতে তেওঁলোকে পদক্ষেপটো প্ৰথম লয়। ইয়াত সৰ্বসাধাৰণ ৰাইজ, অসমৰ মাটি, অসমীয়া থাকক নাথাকক, জীয়াই থাকে নাথাকে, ইয়াত কিন্তু আমি বিশেষ ধৰণৰ ভূমিকা লোৱা পৰিলক্ষিত হোৱা নাই। শেষবাৰ সকীয়াইছোঁ, এই স্থানত জুই জ্বলিছে, ইয়াত সদৌ অসম ছাত্ৰ সন্থাই যাতে আকৌ এখন সংগ্ৰাম কৰি এখন মহাজুইলৈ ৰূপান্তৰ কৰিবলগীয়া নহয়, তাৰ বাবে কিন্তু চৰকাৰ সচকিত হৈ থকাটো দৰকাৰ। ইয়াত যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোক শংকিত হৈ আছে, তেওঁলোক পাত ছিঙিব পৰা নাই। তেওঁলোকে চৰকাৰে দিব লাগে, নিৰাপত্তা দিব লাগে তেওঁলোকক। ক্ষুদ্ৰ চাহ খেতিয়কসকল আমাৰ ভাই ককাই, অসমবাসী, অসমত বসবাস কৰা ৰাইজ, অসমীয়া মানুহ, তেওঁলোকক আজিৰ তাৰিখত যিসকলে এতিয়া পাতবিলাক টুকিব পৰা নাই, তেওঁলোকে নিজৰ জীৱন জীৱিকাক নিৰাপত্তাৰ দিশত নিব পৰা নাই, তেওঁলোকক চৰকাৰে প্ৰশাসনে তেওঁলোকে সম্পূৰ্ণ ধৰণে নিৰাপত্তা দি ইয়াৰ পাতটো টুকাৰ ব্যৱস্থাটো তেওঁলোকে কৰিব লাগে। আৰু চৰকাৰক আহ্বান জনাইছোঁ যাতে এইখন যুদ্ধৰ পাছত তেওঁলোকৰ আজি সীমা বিবাদটো ইমানতে শেষ যদি নকৰে, ইয়াৰ পিছৰ কিন্তু পৰিৱেশ পৰিস্থিতি কিবা সৃষ্টি হ'লে কোনো জগৰীয়া নহয়, চৰকাৰে জগৰীয়া হ'ব। বিলৰ অসম-নাগালেণ্ড সীমান্তৰ যিটো সীমান্তৱৰ্তী অঞ্চল, ইয়াতে যিটো এটা উত্তেজনা পৰিৱেশৰ সৃষ্টি হ'ল, যাৰ কাৰণে আপোনালোকে জাতীয় সংগঠন হিচাপে ইয়াত মাত মাতিবলৈ আহিলে বা এই স্থান পৰিদৰ্শন কৰিবলৈ আহিলে। কিন্তু আমি দেখা পাইছোঁ যে প্ৰত্যেক বছৰেই এই যিটো সমস্যা, অসম-নাগালেণ্ড সীমান্তৰ নগা অসমত আগ্ৰাসন হোৱা, অসমৰ মাটি বেদখল কৰা, এইটো কিন্তু কণ্টিনিউৱাছলি আমি দেখা পাই আছোঁ। গতিকে আপোনালোকে এখন জিলাক নেতৃত্ব দি আছে, গতিকে আপোনালোকৰ দৃষ্টিভংগীত এই সমস্যাটো, অসম-নাগালেণ্ড সীমান্তৰ যিটো এইটো সমস্যা,
যিদৰে আহি অসমৰ মাটি বেদখল কৰি থাকে, এই সমস্যাৰ ক্ষেত্ৰত সমাধান হোৱাৰ ক্ষেত্ৰত আপোনালোকে অনাগত দিনত কি পদক্ষেপ ল'ব বা বৰ্তমানৰ যিটো কিবা আপোনালোকে বৰ্তমানৰ চৰকাৰখনৰ পুলিচ প্ৰশাসনৰ কিবা আপোনালোকে দুৰ্বলতা আছে বুলি ভাবে নেকি? আচলতে আমি বিগত সময়ত আজি আমাৰ ইয়াত ক্ষুদ্ৰ চাহ খেতিয়কে ইয়াত যি আমাৰ চাহ বাগানত ইয়াত কৰিছে আৰু ইয়াত নগা দুৰ্বৃত্ত হওক বা যি দুষ্কৃতিকাৰী এইসকলে যি ধৰণে আজি চাহ খেতি ইয়াত ধ্বংস কৰিছে, এই ক্ষেত্ৰত আজি দুইখন ৰাজ্যৰ এক সীমামূৰীয়া অঞ্চলৰ ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ইতিমধ্যে আমি দেখা পাইছোঁ। আৰু লগতে এই যি সমস্যা, এই সমস্যা আজি আমি টাইহোম ছাত্ৰ সন্থাত বিগত বহু বছৰ দিন ধৰি আমি প্ৰত্যেক বছৰে এই সমস্যা আমি ইয়াত সন্মুখীন হৈ আহিছোঁ। আচলতে চৰকাৰৰ কোনো ধৰণৰ এইবিলাক সমস্যাৰ ক্ষেত্ৰত আজি সদিচ্ছা নাই। চৰকাৰে এইবিলাক সমস্যা এক ৰাজনৈতিক সন্ধিক্ষণৰ মাজেৰে এইবিলাক সমস্যা তেখেতলোকে সদায় ক্ৰিয়েট কৰি থাকে। তেখেতলোকে কোনো পধ্যেই এই সমস্যাবিলাক এক স্থায়ী সমাধান হোৱাটো তেখেতলোকে কোনো ধৰণৰ চিন্তা চৰ্চা নকৰে। আৰু বিগত সময়তো আমি প্ৰত্যেক বছৰে যোৱা বছৰো ইয়াত অসম-নাগালেণ্ডৰ যি সীমামূৰীয়া অঞ্চল, এই অঞ্চলসমূহত আজি বিহুবৰ নিচেই কাষত থকা উগুইজানতো আজি 2-3 বছৰ আগতে আমি ইয়াত অৰ্থনৈতিক অৱৰোধ পৰ্যন্ত আমি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছিলোঁ টাইহোম ছাত্ৰ সন্থাই। কিন্তু ইমান ধৰণৰ আজি কাৰ্যসূচী আমি হাতত লোৱাৰ পিছতো কিন্তু চৰকাৰে কোনো ধৰণৰ আমি ইয়াত সদিচ্ছা দেখুওৱা বুলি আমি দেখা নাপাওঁ। This